স্বাগতম জব ষ্টাৰ এডুকেশ্যন চেনেললৈ। সাধাৰণ বিজ্ঞানৰ 20টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। 1 নম্বৰ, বায়ু প্ৰদূষণৰ কাৰণে প্ৰাণীৰ কি সমস্যা হয়? উত্তৰ, শ্বাস প্ৰশ্বাসজনিত সমস্যা হয়। 2 নম্বৰ, নেমু টেঙাত থকা এচিডটোৰ নাম কি? উত্তৰ, চাইট্ৰিক এচিড। 3 নম্বৰ, ৰঙা পৰুৱা আৰু চোৰাত পাতত কি এচিড পোৱা যায়? উত্তৰ, মিথানয়িক এচিড পোৱা যায়। 4 নম্বৰ, সকলো এচিডত থকা মৌলটোৰ নাম কি? উত্তৰ, হাইড্ৰজেন। 5 নম্বৰ, কি পদাৰ্থৰ বাবে তেজৰ ৰং ৰঙা হয়? উত্তৰ, হিমগ্ল'বিনৰ বাবে তেজৰ ৰং ৰঙা হয়। 6 নম্বৰ, এজন সুস্থ প্ৰাপ্তবয়স্ক মানুহৰ প্ৰতি মিনিটত হৃদস্পন্দন কিমান বাৰ হয়? উত্তৰ, 70ৰ পৰা 80 বাৰ হয়। 7 নম্বৰ, এচিডে নীলা লিটমাছক কি ৰং কৰে? উত্তৰ, ৰঙা কৰে। 8 নম্বৰ, কি প্ৰাণীয়ে ছাল আৰু হাঁওফাঁওৰ জৰিয়তে শ্বাসন কাৰ্য কৰে? ভেকুলীয়ে। 9 নম্বৰ, জীৱক শক্তি প্ৰদান কিহে কৰে? উত্তৰ, কাৰ্বহাইড্ৰেট আৰু লিপিডে জীৱক শক্তি প্ৰদান কৰে। 10 নম্বৰ, গাখীৰত পোৱা শৰ্কৰাবিধৰ নাম কি? উত্তৰ, গেলেক্ট'জ। 11 নম্বৰ, মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ আভ্যন্তৰীণ অংগটো কি? উত্তৰ, ছাল। 12 নম্বৰ, কিহৰ অভাৱত গলগণ্ড ৰোগ হয়? আয়ডিনৰ অভাৱত গলগণ্ড ৰোগ হয়। 13 নম্বৰ, পাচনৰ বাবে গুৰুত্বপূৰ্ণ পিত্তৰস কিহে উৎপন্ন কৰে? উত্তৰ, যকৃতে উৎপন্ন কৰে। 14 নম্বৰ, কি ভিটামিনৰ অভাৱত ভেৰিবেৰি ৰোগ হয়? ভিটামিন B1 অভাৱত ভেৰিবেৰি ৰোগ হয়। 15 নম্বৰ, সূৰ্যৰ ৰশ্মিৰ পৰা পোৱা ভিটামিনবিধৰ নাম কি? সূৰ্যৰ ৰশ্মিৰ পৰা ভিটামিন D পোৱা যায়। 16 নম্বৰ, উত্তাপ জোখা যন্ত্ৰটোৰ নাম কি? উত্তৰ, থাৰ্মোমিটাৰ। 17 নম্বৰ, বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি? বেৰোমিটাৰ। 18 নম্বৰ, বিদ্যুতৰ সোঁত জোখা যন্ত্ৰটোৰ নাম কি? উত্তৰ, গেলভেনমিটাৰ। 19 নম্বৰ, যান বাহনৰ গতি স্পীড জোখা যন্ত্ৰটোৰ নাম কি? উত্তৰ, স্পীডমিটাৰ। 20 নম্বৰ, গাখীৰৰ বিশুদ্ধতা জোখা যন্ত্ৰটোৰ নাম কি? গাখীৰৰ বিশুদ্ধতা লেক্টোমিটাৰৰ দ্বাৰা জোখা হয়। নমস্কাৰ।